নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ কহালে গাঁও, য'ত ৰাস হৈ আছে। বলক আপোনালোকক সেই পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম। আমি বৰ্তমান সেই ৰাসৰ জেগাত আমি উপস্থিত হ'লোহি। এয়া কৃষ্ণই দধি চুৰ কৰি খোৱাৰ কাৰণে মাক যশোদাই এছাৰি লৈ পেলাই কৃষ্ণক খেদাই আছে আৰু পিছফালে এগৰাকী গোপীয়ে যশোদাক ৰাখিবলৈ চেষ্টা কৰিছে। এই মহৰ পিঠিত উঠি পেপুৱাই পেপা বাই আছে আৰু নাচনী আৰু ঢুলীয়া যি দেখা পাইছে, এই মূৰ্তিবিলাক একচুৱেলি কাঠৰ নহয়, এয়া পকাৰে বনাই পেলাই থোৱা হৈছে। এয়া আপুনি পিছত আহিলেও দেখা পাব, এয়া পাৰ্মানেণ্ট ছেটআপ হয়।
Baba